গাইছ মই হ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাঘৰ বিহুৰ উৰুকা। মোৰ ফালৰ পৰা আপোনালোকক সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি বোলো মাঘৰ বিহু বুলি ভিডিঅ' এটাকে বনাই দিওঁ। এইটো আমাৰ মেজিটো সৰু সুৰাকৈ মেজি এটা পাতিলোঁ আৰু মাঘৰ বিহু বুলি। আৰু এইফালে ঘিলা পিঠা বনাই আছে মাহঁতে। আৰু এইফালে আমাৰ দাদা এটাই এবাৰ ভেলাঘৰ বনাইছে, আপোনালোকে দেখিবলৈ পাইছে। এবাৰ গিটাৰ বনাইছে, এইফালে ছাইডত জাতি দেখি দিছে। আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে জুবিনদাৰ ফটো আছে, ছাইডত এখন গিটাৰ আছে। আৰু আমফালে মাঘৰ বিহু বুলি খানা এটাও পাতিছে। আৰু এইফালে ভিতৰতো আপোনালোকে দেখিবলৈ পাইছে খেৰ দি দিছে গোটেই। আৰু আপোনালোকৰ ফালে মাঘৰ বিহু কেনেকুৱা মোক কমেণ্ট কৰি জনাব। আৰু এইফালে জাপি আছে দেখিছে আপোনালোকে। আৰু এইফালে এখন গিটাৰখন গোটেই। আৰু এইফালে বাঁহৰ চুঙা, ৰাতিপুৱা চুঙা পিঠা চুঙা চাউল বনাবৰ কাৰণে বাঁহৰ চুঙা কাটি থোৱা আছে। আৰু মই এইটো আৰু গাইছ আমাৰ ৰাতি মেজিটো চাবলৈ যাবলৈ এইফালে আমাৰ ৰাতি মেজিটো এইটো আপোনালোকে এইফালে দেখিবলৈ পাইছে। আৰু গাইছ এইফালে ৰাতিপুৱা 4টা বাজিলে, এতিয়া মেজিটো জ্বলাইলোঁ। তেন্তে আজিলৈ বাই, নেক্সট ভিডিঅ' লগ পাম।